সকলোকে নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ চেনেল এইম অসমলৈ যোৰহাট জগন্নাথ বৰুৱা কলেজত পিজি এডমিশ্যনৰ যি অনলাইন প্ৰক্ৰিয়া চলি আছে তাৰ পৰা এটা ইম্পৰ্টেণ্ট আপডেট আহিছে গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ যিহেতু আপোনালোকৰ পিজি এডমিশ্যনৰ লাষ্ট ডেটটো আছিলে আজি অৰ্থাৎ 22/6/2025 আৰু বাকী আপোনালোকৰ 24 তাৰিখে জিঅ'গ্ৰাফী আৰু পলিটিকেল ছায়েন্সৰ এণ্ট্ৰেন্স এক্সাম হোৱাৰ কথা আছিলে আৰু 28 তাৰিখে আপোনালোকৰ মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ কথা আছিলে আৰু ডেট অফ এডমিশ্যন আছিলে আপোনালোকৰ 30/6/2025 এই ডেটছখিনি অকণমান চেঞ্জ কৰি দিয়া হৈছে এই নটিছটোৰ মতে আপোনালোকৰ যোনখিনি জিঅ'গ্ৰাফী আৰু পলিটিকেল ছায়েন্সৰ কাৰণে এপ্লাই কৰিব তেওঁলোকৰ লাষ্ট ডেটটো 2 জুলাই তাৰিখলৈকে বঢ়াই দিয়া হৈছে আৰু আপোনালোকৰ এণ্ট্ৰেন্স এক্সামটো হ'ব 4 জুলাই তাৰিখে বাকী আপোনালোকৰ মেৰিট লিষ্টটো প্ৰকাশ হ'ব 14 জুলাই তাৰিখে আৰু আপোনালোকৰ এডমিশ্যন ডেটটো হ'ব 25 জুলাই তাৰিখে আগতে আপোনালোকৰ লাষ্ট ডেটটো আছিলে আজি আৰু মই ক'লোৱে আপোনালোকৰ ভিডিঅ'ত আৰু আপোনালোকৰ 24 তাৰিখে এক্সামটো হোৱাৰ কথা আছিলে এতিয়া বৰ্তমান আপোনালোকৰ এণ্ট্ৰেন্স এক্সামটো হ'ব 4 জুলাই তাৰিখে আৰু মেৰিট লিষ্টটো প্ৰকাশ পাব 14 জুলাই তাৰিখে তাৰপিছত যোনখিনি ডিপাৰ্টমেণ্টৰ কাৰণে এণ্ট্ৰেন্স এক্সাম নহয় তেওঁলোকৰ লাষ্ট ডেটটো 12 জুলাই তাৰিখলৈকে আছে আৰু মেৰিট লিষ্ট প্ৰকাশ পাব 14 জুলাই তাৰিখে আৰু এডমিশ্যন ডেটটো একেটাই হ'ব আপোনালোকৰ 25 জুলাই তাৰিখে গতিকে এইখিনি আছিলে আপোনালোকৰ ডেটছখিনি এতিয়া আপোনালোকৰ যিহেতু ডেটছখিনি অকণমান আগবঢ়াই দিয়া হৈছে যোনসকলে এতিয়া অনলাইন কৰি ল'ব আৰু যোনসকলে জিঅ'গ্ৰাফী আৰু পলিটিকেল ছায়েন্সৰ কাৰণে এণ্ট্ৰেন্স এক্সামৰ কাৰণে চিন্তা কৰি আছিলে তেওঁলোকৰ কাৰণে এতিয়া চিন্তা নাই আপোনালোকে এতিয়াও প্ৰিপেৰেশ্যন কৰিবলৈ টাইম পাইছে গতিকে আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক বাকী আপোনালোকৰ কিবা যদি আপডেট জানিবলগীয়া থাকে তেনেহ'লে আপোনালোকে জেবি কলেজৰ যোনটো অফিচিয়েল ৱেবছাইট তাতে গৈ পেলাই আপোনালোকে ভিজিট কৰিব আপোনালোকে অফিচিয়েল আপডেটখিনি পাই থাকিব ভিডিঅ'টো আছিলে মানে যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ জয় অসম